নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এয়া দেখিছে মই স্পাইৰেল পটেটো বনাবলৈ চেষ্টা কৰিলোঁ লৈছোঁ আৰু আজি ভাইৰেল ভিডিঅ' আলু যদি স্পাইৰেল পটেটো বনাম আৰু স্পাইৰেল পটেটোৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে এই ষ্টিক কেইটা মই একদম বহুত হেৰিকৈ বনাই লৈছোঁ কেনেকুৱা হয় পিছতহে গম পাম আৰু এনেকৈ মোৰ 5টা আলু কটা হৈ গ'ল আৰু এতিয়া মই ইয়াতে কেৰাহী পাতিছোঁ আৰু ইয়াতে ৰিফাইন অইল দিছোঁ আৰু যোনখিনি মিশ্ৰণ আছিলে এই ষ্টিকখিনি এনেকৈ দৰে ধুনীয়াকৈ কৰি সানি দি দিছোঁ এয়া চাওক যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ইয়াতে মই অলপ খিচিৰি লৈ লৈছোঁ ইয়াৰ লগত খাবলৈ